এইটো কি বনাইছে ককা? বনাম এতিয়া আমি মাছ ফ্ৰাই কৰিম। ৰৌ মাছ আনিছোঁ। এইটো দেখুৱাই দিব নি অলপমান এইটো দেখুৱাই দিয়ক কি বনাই আছে। এইটো আমি দালি বনাই আছোঁ। এইটো দালি বনাই আছোঁ। এয়া আলু, এয়া লাহে লাহে প্ৰস্তুতি হৈ আছে, মানে এয়া পানী গৰম কৰি আছে। এইটো মিঠাতেল গৰম হৈ আছে। এইটো ককা এইটো কি বনাব? মাছ গোটেই ৰাইজে খাব লাগিব যে আজি। এইটো মাছ বনাব এতিয়া। আজি মানে গোটেই গাঁৱৰ ৰাইজে একেলগে মেজি বিহুৰ তলত মানে খানা খোৱা কথা। গাঁও মানে আমাৰ একতা এনাৰ্জিডাল কটকটীয়া কৰি ৰাখিবৰ কাৰণে আমি মানে এইটো ব্যৱস্থা কৰিছোঁ। এয়া মানে কাঁহী বাতি ধুই আছে। এইটো আমাৰ বাছ ষ্টপ। বাছ ষ্টপ চেহেৰাটো এইটো বাছ ষ্টপে ধুই আছে। এয়া কাম কৰি আছে ছোৱালীসকলে, চাব পাৰে। এইটো বিলাহী আলু আমাৰ আজি মাঘৰ বিহু উৰুকাৰ দিনা আমি গোটেই গাঁৱৰ ৰাইজ একেলগে হৈ এসাঁজ খাব ওলাইছো। এয়া আমাৰ মামাই আলু এয়া পিটিকি আছে আৰু এয়া চাইডত মানে মাছ ফ্ৰাই কৰি আছো। এয়া আমি দালি বনাই আছো। এইখিনি ভাল লাগিছে নে? ভাল লাগিছে। আৰু এই আমাৰ ভাত কাঢ়িছো। আৰু এয়া আমাৰ মামাক দেখুৱা। এয়া মামাই এয়া মাছৰ পেটুখিনি ভাজিবলৈ লৈছে। বিহু বতৰৰ পৰা ডিম্পি আহিছে আমাৰ ওচৰলৈ। হাই কৰি দিবা। আমি প্ৰত্যেক বছৰে এইটো কাম আমি চাই লোৱা। এয়া আমি ভাত অলপ থাকিলে ইয়াত আমাৰ এতিয়া ৰৌ মাছ ফ্ৰাই কৰা হ'ল। তাৰপৰা আমি দালি হ'ল। আমাৰ ভাতটো হৈ আছে। এতিয়া আমি আকৌ এতিয়া মাছৰ মাথা আৰু পেটু এয়া আমি এনেকৈ বনাবলৈ আৰম্ভ কৰি আছোঁ। পচলা এয়া আমাৰ পচলা আছে ইয়াতে। আমি পচলা দি এই পেটু আৰু মাথাবিলাক আমি বনাম। আমি প্ৰত্যেক বছৰে এইটো আমি কৰি থাকোঁ মানে নিয়মটো। আমাৰ এতিয়া সমস্যা থাকিলে একো নাই। আমি প্ৰত্যেক বছৰে যেতিয়া কৰোঁ আৰু ন। ধন্যবাদ সকলোলৈকে।